নমস্কাৰ বন্ধুসকল, ইউটিউব ষ্টাডি ফৰ ইউ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ ওপৰত 20টা অতি গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ প্ৰশ্ন লৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰ প্ৰশ্ন, কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? উত্তৰ, মহাৰাজ নৰনাৰায়ণৰ দিনত। এই আলিটো কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ সজোৱা হৈছিল। 2 নম্বৰ প্ৰশ্ন, কানাই বৰশী বা শিলালিপি ক'ত আছে? উত্তৰ, গুৱাহাটীত। 3 নম্বৰ প্ৰশ্ন, চুকাফাই চৰাইদেউত কেতিয়া ৰাজধানী পাতিছিল? 1253 খ্ৰীষ্টাব্দত। 4 নম্বৰ, কোনদিনা অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়? 2 ডিচেম্বৰত। অসম বুৰঞ্জীত ভগা ৰজা কোন? উত্তৰ হ'ব চুৰামফা। 6 নম্বৰ, অসম বুৰঞ্জীত ল'ৰা ৰজা বুলি কাক জনা যায়? এইটো আমি সকলোৱে জানো, এইজন হ'ল চুলিকফা। অসম বুৰঞ্জীত কোনজন ৰজাক বামুণী কোঁৱৰ নামেৰে জনা যায়? চুডাংফাক। আহোমসকলে কেতিয়া ব্ৰহ্মপুত্ৰ বৈতৰণিত প্ৰৱেশ কৰিছিল? খ্ৰীষ্টপূৰ্ব 1228 কোন পৰ্বতমালাৰ মাজেৰে আহোমসকলে অসমত প্ৰৱেশ কৰিছিল? পাটকাই পৰ্বতমালাৰ মাজেৰে। 10 নম্বৰ প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত প্ৰথমখন ৰণ ক'ত হৈছিল? উত্তৰ হ'ব ভৰলী। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে এইবোৰ প্ৰশ্ন লিখি ৰাখিব নাইবা স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? 1671 চনত। 12 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ৰামসিংহ। এইটো অতি গুৰুত্বপূৰ্ণ, কাৰণ আমি সাধাৰণতে আহোমৰ সেনাপতিজনৰ কথাই জানো। আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন, কিন্তু মোগলৰ সেনাপতি আছিল ৰামসিংহ। এইটো আপোনালোকে মনত ৰাখিব। 13 নম্বৰত আছে, ইটাখুলি ৰণ কেতিয়া হৈছিল? 1682 চনত। জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। এই পুখুৰীটো 1697 চনত খন্দোৱা হৈছিল। আহোমৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ হ'ব পুৰন্দৰ সিংহ। ধোদৰ আলি কোনে সজাইছিল? গদাধৰ সিংহই। শ্ৰীমন্ত শংকৰদেৱে কোন ৰজাৰ দিনত একশৰণৰ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব ৰজা নৰনাৰায়ণৰ দিনত। 18 নম্বৰ প্ৰশ্ন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? 15 জুন 1943 চনত। 19 নম্বৰ, স্বাধীনতা আন্দোলনত অসমৰ প্ৰথমগৰাকী শ্বহীদ কোন? কনকলতা বৰুৱা। 20 নম্বৰ, গোমধৰ কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? 1888 চনত। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।